সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবৰ কাৰণে পৃথিৱীখন যেতিয়া সূৰ্যৰ চাৰিওফালে চাওক এই প্ৰচাৰ অভিযান হৈছে আচলতে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ যোৱা সময়ছোৱাত বিজেপি দলে গণতন্ত্ৰৰ নামত গণতন্ত্ৰ ধ্বংস কৰাৰ প্ৰচেষ্টা লৈ আছে সেই গতিকে এনেকুৱা প্ৰলোভনৰ ৰাজনীতি দিয়ে নিৰ্বাচনী বিধি উলংঘা কৰে আৰু যি তেওঁলোকৰ ফেচিষ্ট মনোভাৱ তাৰ বিৰুদ্ধে কংগ্ৰেছে দেশৰ স্বাধীনতা হোৱা আগৰ পৰাই যুঁজি আহিছে আৰু নতুনকৈ তেওঁলোকে যি যোৱা 7 বছৰত তেওঁলোকে এটা ফেচিষ্ট মনোভাৱেৰে সংবিধান ধ্বংস কৰি গণতন্ত্ৰ হত্যা কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে কংগ্ৰেছৰ যুদ্ধ চলি থাকিব আৰু এই উপ নিৰ্বাচনত আমি গণতন্ত্ৰ ৰক্ষাৰ হকে ৰাইজে যাতে নিজৰ বিবেক বুদ্ধিৰে ভোট দিব পাৰে কোনো প্ৰলোভনৰ ৰাজনীতিৰ বশৱৰ্তী নহয় তাৰ বাবে আমি চেষ্টা কৰিছোঁ আৰু এই যুদ্ধ কঠিন নিশ্চয় কাৰণ তেওঁ মানুহক কি কয় যে পইতা ভাত খাই আহিলে নাই তেওঁলোকে যি ব্যৱস্থা কৰিছে পইতা ভাতে খাব লাগিব ইমান বয় বস্তুৰ দাম বাঢ়িছে সেই গতিকে তথাপিতো আমি ৰাইজক শুভবুদ্ধি নিশ্চিতভাৱে আছে আমাৰ অসমৰ ৰাইজ সজাগ সচেতন তেওঁলোকৰ মিথ্যাচাৰ আৰু ধৰা পৰিব আমি এনেকুৱা আগতে দেখা নাছিলোঁ মই 11 চনৰ পৰা বিধায়ক হৈ আছোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দেখা পাইছোঁ এনেকৈ কিন্তু উপ নিৰ্বাচনত মানে নিজৰ কাম কাজ এৰি ঘূৰি দেখা নাছিলোঁ এতিয়া নতুনকৈ আমাৰ শিক্ষা ব্যৱস্থা খোল খাইছে তেখেতসকলৰ প্ৰয়োজন আছিল জিলা পৰ্যায়ত স্কুলবিলাক খুলিছে বা অসুবিধা হৈছে আজি আপোনালোকে গম পাইছে আজি কেইদিনমান আগত এখন স্কুলৰ কেইবাজনো ল'ৰা ছোৱালী ক'ভিডত হেৰি হৈছে আজি চিকিৎসকসকলে কিমান সেৱা চলাই আহিছে চিকিৎসকসকলে আন্দোলন কৰি আছে যাৰ ফলত মোৰ সমষ্টিৰ বিনা চিকিৎসাই এজন শিশুৰ মৃত্যু হৈছে বুলি কৈছে সেই গতিকে তেওঁৰ প্ৰয়োজন আছিল তেওঁ ৰাজ্য শাসন কৰা এনেকৈ নিৰ্বাচনত তেওঁ দলৰ কাৰণে মানে সকলো কাম এৰি পেলাই এনেকৈ ঘূৰি ফুৰা উচিত নাছিল বৰ্তমান চৰকাৰখনৰ অৱস্থাটো হৈছে আমাৰ শিৱসাগৰ জিলাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই কোৱাৰ নিচিনাকৈ এতিয়া ঋণ পৰিশোধ কৰিবলৈ প্ৰতি বছৰত 8,000 কোটি টকা দিব লগা হয় আজি 27,000 টকাতকৈ অধিক প্ৰতিজনৰ শিশুৰ মূৰতো ঋণৰ বোজা তাৰপিছত তেওঁ আৰু এনেকৈ ইটো দিম সিটো দিম মানে যেন তেওঁৰ মানে ঘৰৰ পৰাহে দিব এনেকুৱা এটা কৰি ফুৰিছে এইটো এটা আমাৰ সকলোৰে বাবে এইটো এটা খুব ভয়ংকৰ দিন আহিব সেই গতিকে ইয়াৰ বিৰুদ্ধে আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ কৈছে যে কংগ্ৰেছে মিত্ৰতা নকৰা বিজেপি ইয়াত মানে বিজয় হ'ব সহজ হয় আমিতো গগৈ ডাঙৰীয়াক মই কৈছোঁৱে আমি তেওঁক কৈছোঁ যে যোৱাবাৰ আমি জিকিছোঁ ইয়াত থাওৰাত জিকিছোঁ মৰিয়নিত জিকিছোঁ সেই গতিকে আমি যিবিলাকত আমাৰ বৰ ভাল হোৱা নাছিলে তেওঁলোকৰ এটা নতুন দল যিটো ৰেজিষ্টাৰে হোৱা নাই গতিকে তেওঁলোকে ক খ গ ঘ চেষ্টা কৰক সেইবিলাক য'ত বিৰোধী বেছি শক্তিশালী আছিল সেই গতিকে তেওঁলোকক সেইটো আমি কৈছিলোঁ তেওঁলোকে শুনা নাই গতিকে এইটো কি কৰিব বিচাৰিছে তেওঁহে জানিব মই নাজানিম এই বিষয়টোলৈ আমাৰতো মানে আমি যে মহাজোঁট কৰিছিলোঁ মহাজোঁটৰ হাতত 3খন আছিলেই সেই গতিকে 3খনৰ উপৰিও বৰ্তমানৰ পৰিস্থিতিত আমি চেষ্টা কৰিছোঁ যাতে আমি আৰু ভাল কৰিব পাৰোঁ তথাপিতো তেওঁলোকে যিখিনি কৰি আছে সেইখিনি দুৰ্ভাগ্যজনক কেনেকৈ কিমান মুক্ত নিৰ্বাচন হ'ব মই নাজানো আজি থাওৰা অঞ্চলৰ বিভিন্ন অঞ্চলত উত্তৰ পাৰৰ পৰা বহুত মানুহ আহিব ইয়াতে নিৰ্বাচনত ৰিগিং কৰিব প্ৰচাৰ কৰিব বা বিভিন্ন ধৰণৰ ভয় ভীতি প্ৰলোভন দি আছে বুলি শুনা পাইছোঁ সেই গতিকে গণতান্ত্ৰিক নিৰ্বাচন কিমান দূৰ হ'ব মোৰ সন্দেহ তথাপিতো আমি জয়লাভ কৰিম বুলি আশাবাদী